শদিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শদিয়া সমষ্টিৰ মহিলাসকলক চেক বিতৰণ কৰে। শদিয়া সমষ্টিৰ মুঠ ২৮,০০০ মহিলাই এই আঁচনি লাভ কৰিছে। আজি মুখ্যমন্ত্ৰী সংগ দিয়ে মন্ত্ৰী ৰূপেশ গোৱালা, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া, ডিগবৈৰ বিধায়ক সুৰেন ফুকন, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ, তিনিচুকীয়াৰ আয়ুক্ত স্বপ্নিল পালে। শদিয়া সমষ্টিত পূৰ্বৰে পৰা বসবাস কৰা কলিতা জনগোষ্ঠীক ভূমি অধিকাৰ প্ৰদানৰ সন্দৰ্ভত প্ৰশ্ন কৰোঁতে বাকীসকলক দিয়া হৈছে, গতিকে সকলোকেই পৰ্যায়ক্ৰমে দিয়া হ'ব বুলি উল্লেখ কৰে। শদিয়াৰ এখন গাঁও অমৰপুৰ, এই গাঁওখনৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰোঁতে তেলীয়া পানী আৰু অমৰপুৰলৈ এটা বৃহৎ পথ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে বুলি উল্লেখ কৰে। লগতে পূৰ্বতে কেবিনেট বৈঠকত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ধলা শদিয়াৰ 0 পইণ্ট ড ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু উদ্যানৰ কাম হাতত ল'বলৈ বলিন চেতিয়াক নিৰ্দেশ দিয়ে। চৰ্চিত হৈ থকা ছেমি কণ্ডাক্টৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে। মহিলাৰ মাজত আমি মহিলা উদ্যমিতা আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলোঁ। এই ধনৰ উপযুক্ত সদ্ব্যৱহাৰ হ'লে পৰৱৰ্তী কিস্তিত মহিলাসকলে ২৫,০০০ আৰু তাৰ পিছত ৫০,০০০ টকালৈকে পোৱাৰ সুবিধা থাকিব। মহিলাসকলে আজি ৰাতিপুৱা এই পুঁজি ল'বৰ বাবে ৫টা-৬টা বজাতে আহি উপস্থিত হৈছে। অমৰপুৰৰ দৰে পঞ্চায়তৰ পৰা যোৱাকালি ৰাতিয়েই তেওঁলোক আহিছে। ই প্ৰমাণ কৰে যে এই আঁচনিখনক মহিলাসকলে কি ধৰণে আদৰি লৈছে। মই সকলোকে আন্তৰিক শুভকামনা জনাইছোঁ। শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াই সুন্দৰভাৱে সভাখন আয়োজন কৰাৰ বাবে মই তেখেতকো ধন্যবাদ জনাইছোঁ। কৰ্ণাটকৰ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে, তেওঁৰ দেউতাকেও আগতে এবাৰ ডক্টৰ ভূপেন হাজৰিকাকো সমালোচনা কৰি থৈ দিছে। আজি প্ৰিয়াংক খাৰ্গে, কৰ্ণাটক এখন ডাঙৰ ৰাজ্য, তেওঁলোকে কৈছে যে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিটো কৰ্ণাটকত হ'ব লাগিছিল। মই অসমলৈকে লৈ আহিলোঁ, মোদী ডাঙৰীয়াই অসমত দিলে। তাৰ পৰা আপোনালোকে বুজি পাব যে অসমৰ ভৱিষ্যতৰ কাৰণে কিমান ডাঙৰ কাম এটা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৰি দিলে, যাৰ কাৰণে কৰ্ণাটকৰ দৰে ডাঙৰ ৰাজ্য এখনৰ আজি ৰাতি টোপনি নহা হৈছে। অসমৰ মানুহে নিজেও ভবা নাই যে ইমান ডাঙৰ উদ্যোগ এটা অসমত আহিছে, কিন্তু কৰ্ণাটকৰ দৰে ৰাজ্যত খলকনি লাগিছে যে এইটো অসমত কেনেকৈ হ'ল। অসমৰ মানুহেও মোক ইমান ধন্যবাদ দিয়া নাই যে ইমান ডাঙৰ কাম এটা হৈছে। এতিয়াহে সাংবাদিকসকলে সুধি আছে ছেমি কণ্ডাক্টৰৰ বিষয়ে। তাৰমানে আপোনালোকে বুজি পাওক যে অসমৰ ভৱিষ্যতৰ চেহেৰাটো যোৱা 5টা বছৰত আমি কিমান পৰিৱৰ্তন কৰিব পাৰিম। এক প্ৰকাৰ প্ৰিয়াংক খাৰ্গেক মই ধন্যবাদেই দিব লাগিব। তেওঁ নক'লে অসমৰ মানুহে বুজিয়ে নাপালেহেঁতেন যে ইমান ডাঙৰ কাম এটা অসমত হৈছে। ছাৰ, ক্ষুদ্ৰ চাহ খেতিয়কসকলে উচিত দাম পোৱা নাই। টি বৰ্ডৰ পৰা এখন নটিফিকেশ্যন অহাৰ পিছতো দিয়া নাই বুলি কৈছে। এই ক্ষেত্ৰত যিসকল বটলি ফেক্টৰী, তেওঁলোকে টি বৰ্ডৰ নিৰ্দেশ মনা নাই। এই ক্ষেত্ৰত টি বৰ্ডক আমি অনুৰোধ জনাম তেওঁলোকে যাতে যথোচিত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে। অসম চৰকাৰৰ ফালৰ পৰা কিবা গ্ৰহণ কৰিব নেকি? আমি টি বৰ্ড ভাৰত চৰকাৰৰ অধীনত, গতিকে টিৰ ক্ষেত্ৰত আমি ভাৰত চৰকাৰক অনুৰোধ জনাব পাৰোঁ, টি বৰ্ডক ক'ব পাৰোঁ, আমি টি বৰ্ডক নিশ্চিতভাৱে মাটি বেদখলটো হ'ব নোৱাৰে। মাটি কাৰোবাৰ দখলতেই থাকিব। যদি বেদখল হৈছে তাক যি ধৰণৰ ব্যৱস্থা ল'ব লাগে চৰকাৰে ল'ব। তাতে ডন বস্কো ইউনিভাৰ্চিটিখন এটা বেদখলৰ অভিযোগ আছে, কিন্তু তেওঁলোকে হাইকোৰ্টত গৈ ষ্টে লৈ থৈছে। জনগোষ্ঠীক কৰিলোঁ, বাকী যিকেইটা জনগোষ্ঠী বাকী আছে তেওঁলোককো লাহে লাহে কৰি থাকিব লাগিব। আগতেতো কোনেও নাপাইছিলে, এতিয়া মৰাণে পোৱা হ'ল, মটকে পোৱা হ'ল, আহোমে পোৱা হ'ল, চুতীয়াই পোৱা হ'ল, গোৰ্খাই পোৱা হ'ল। যিসকলে পোৱা নাই তাৰো আমি ব্যৱস্থা কৰোঁ। তাত খুব ডাঙৰ ৰাস্তা এটাৰ পৰিকল্পনা চলি আছে, কোকৰপাকলৈকে হ'ব।
তেলিয়াপানীৰ পৰা অমৰপুৰলৈকে ডাঙৰ প্ৰকল্প এটাৰ কথাও আমি আলোচনা কৰি আছোঁ। কাৰেণ্টৰ কামটো ইতিমধ্যে আৰম্ভ হৈ গৈছে। আৰু যিহেতু আপুনি কেবিনেটত উল্লেখ কৰিছিল যে মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি বা উদ্যানৰ ইয়াতে আগটো বাঢ়ি আছে, 0 পইণ্টত ষ্টেচু বনাব। MLA মহোদয়ে কাম কৰি আছে ইতিমধ্যে। মই যোৱাকালি কৈছোঁ, যোৱাকালি গুৱাহাটীত মই কৰি আহিছোঁ, আজি সকলোতে ওলাইছে।